নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, প্লাবিটাছ অনলাইন ক্লাছলৈ তোমালোকক স্বাগতম। আজি তোমালোকলৈ লৈ আহিছোঁ মই চতুৰ্থমান শ্ৰেণীৰ ৰাতিপুৱা কবিতাটো। মই কবিতাটো বুজাই দিম, তোমালোকে শুনি ল'বা। ৰাতিপুৱা, কবি মহম্মদ সুলেইমান খাঁ। ৰাতিপুৱা হ'ল উঠা সোণফেৰি, উঠা গিৰি খাই ঢাৰি পাতি এৰি। ইয়াত কবিয়ে নিজৰ সন্তানটোক জগাবলৈ চেষ্টা কৰিছে। তেওঁ কৈছে যে ৰাতিপুৱা হ'ল উঠা, ঘপহকৈ উঠা আৰু বিচনা এৰা। নুশুবা নুশুবা উঠা ঘপৰাই, এটেপৰকেও শুই থকা নাই। নুশুবা নুশুবা ইমান সময়ে কোনো শুই থকা নাই। ৰীণা বিনা মীনা উঠিল আটাই, এলাহতে কেও শুই থকা নাই। ৰীণা বিনা মীনা সকলো উঠিল, এলাহতে কোনো শুই থকা নাই। সকলোৱে চোৱা পুথি মেলি লৈ, শিকে নিজ পঢ়া মন থিৰকৈ। চোৱা সকলোৱে নিজৰ কিতাপ পত্ৰ উলিয়াই মনোযোগেৰে পঢ়া শুনা কৰি আছে। আৰু চোৱা সৌ পূব আকাশত ৰঙা বেলি উঠে কেনে উলাহত। আৰু চোৱা সৌৱা পূব আকাশত ৰঙা বেলিটি কেনেদৰে উলাহত উঠিছে। চৰাইবিলাকে গছে গছে পৰি বিধে বিধে গাই নানা চেউধৰি। আৰু চৰাইবিলাকেও গছে গছে পৰি বিভিন্ন ধৰণৰ গীত জুৰিছে। গছে গছে ফুল কটনো ফুলিছে, গোন্ধ লৈ জোৰ বতাহ বলিছে। আৰু গছে গছে নানা ধৰণৰ ফুল ফুলিছে আৰু বতাহবোৰে গোন্ধ লৈ বলি আছে। চোৱা আৰু সৌ উঠিল মহিম, উঠিল কমল, উঠিল কৰিম। আৰু চোৱা সৌৱা মহিম, কৰিম, কমল সকলো উঠিল। বনত বলীয়া মৌ মাখিবোৰে ফুলে ফুলে মৌ পান কৰি ফুৰে। আৰু বনত বলীয়া মৌ মাখিবোৰেও ফুলে ফুলে পৰি মৌ গোটাই আছে, মৌ খাই আছে। এতেকতে তুমি উঠা লৰা লৰি, পানী লৈ ধোৱা হাত মুখ ভৰি। আৰু গতিকে তুমিও উঠা সোনকালে আৰু পানী লৈ মুখ হাত ধোৱা। কিছুপৰ ফুৰি পুথি মেলি লৈ, শিকা নিজ পাত মন থিৰ কৰি। আৰু মুখ হাত ধুই কিছুপৰ ফুৰি নিজৰ কিতাপ পত্ৰ উলিয়াই মনোযোগেৰে পঢ়া শুনা কৰা। ধন্যবাদ।